বহাগীৰ আগমনে সঁচাকৈ সকলোৰে মন প্ৰাণ সলনি কৰি পেলায়। গছেও পাত সলায়, কলিকেতেকীৰ ইননি বিননিয়ে সকলোৰে হিয়া মন জোৰায় আৰু প্ৰকৃতিয়ে ৰূপ সলায়। লগে লগে দেখা যায় গাঁৱে গাঁৱে চহৰে নগৰে বিহুৱা, নাচনী, ঢুলীয়া আৰু হুঁচৰি দলেও বহাগীক চোতালত মঞ্চস্থ কৰাৰ আশাৰে প্ৰস্তুতি চলায় বিহুৰ আখৰা। তেনে সময়তে নগছাৰী লাইচেং মিউজিক গ্ৰুপেও ৰাইজৰ আশীৰ্বাদ শিৰত লৈ প্ৰস্তুতি চলাইছে গীতৰ আখৰা। নগছাৰীৰ এজন প্ৰতিভাৱান যুৱক এৰা গাঁৱৰ দেৱজিৎ গগৈৰ পৰিচালনাত লাইচেং মিউজিক গ্ৰুপৰ পূৰ্ণদমে চলাইছে আখৰা। অসমৰ বিভিন্ন ঠাইত গীত পৰিৱেশন কৰিবৰ বাবে প্ৰস্তুত হৈছে এই গ্ৰুপটো। আপোনালোকৰ বিভিন্ন ঠাইত মন পচন্দৰ গীত পৰিৱেশন কৰিবৰ বাবে 9957161108 নম্বৰত যোগাযোগ কৰিব পাৰিব। আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাই আমাৰ লাইচেং গ্ৰুপৰ এই মিউজিচিয়ান আমি আজি ইয়াত ৰিহাৰ্চেল কৰিছোঁ। ইয়াত আমাৰ সহযোগ কৰিছে আমাৰ দেৱজিৎ গগৈ দা, পেডিছ আৰু আমাৰ কুলদীপ দা লিড গীটাৰ, আৰু ইয়াত চিৰঞ্জিত আৰু আমাৰ ৰাকেশ আৰু জয়ন্ত দা সৌৰভ। আমি আগন্তুক বিহুলৈ আমি আপোনালোকৰ মঞ্চ শুৱনি কৰিবলৈ আমি সাজু হৈছোঁ। গতিকে আশা ৰাখিছোঁ আমাক আদৰি ল'ব। আমি তাৰে কামনা জনাই আমাৰ এই লাইচেং গ্ৰুপৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জানো ঘুমরা জানো ঘুমরা মে কুলি যা